অঁ কি কৰিছা? আচ্ছা আচ্ছা, এইখন আমাৰ আগতে টপ দোকান আছিলে নহয়, এতিয়া টপ দোকান বৰহোলা আমাৰ ইয়াত। হ'ব হ'ব, প্ৰসাদ ধৰ এখন দোকান এই আমাৰ ভাইটি প্ৰসাদ ধৰ। অঁ গৰু এজনী মৰিলে মানে, তাকে এতিয়া চুচৰাই আনিবলৈ তো পোৱালি দিয়া হ'লে মানুহ ওলালেহেঁতেন, এতিয়া মৰিলে যে মানুহ আমাৰ গাঁৱত মৰিলে। ক'ত এতিয়া মানে হেৰিটো আমাৰ এই যে নামঘৰটোলৈ সোমাই যায় যে কি নাম তোমাৰ? অ' ভাই এয়া ভিডিঅ' মালিক, আৰু এইডাল মই লৈ লৈছোঁ আজি। এইডাল কি কাম কৰিম এইডালে, বলক ভিডিঅ'টো চাই থাকিব। এইটো মৰিবলৈ লোৱা নাই, বেলেগ কিবা কামত লৈছোঁ, কি কামত লৈছোঁ চাই থাকক। বৈ ভাই বৈ গাড়ী ষ্টাৰ্ট দে। গৈ আছোঁ আমি এতিয়া, ভাই মই গৰুজনী আঁতৰাই দিবৰ কাৰণে। আৰু আছে গাঁৱত দুজন তিনিজন মানুহ বেছি। আজিকালি গাঁৱত মানুহৰ সময় নে ক'ত পায়। যেতিয়া গৰুজনী গোন্ধাব গেলিব তেতিয়া গম পাব যে ইয়াত কিবা এটা গেলিছে, পচিছে, মৰিছে বুলি। কিন্তু এতিয়া কোনো কাৰো কাণ অহা নাই। বাকী গাঁৱৰ দাদা দুজন আছে ঘৰৰ ওচৰত, যাওঁ ৰছীডাল লৈ লৈছোঁ, চুচৰাব লাগিব যে, বেলেগ দাঙি নিব পৰা ব্যৱস্থা নাই। চ' আমি ৰছীডাল লৈ লৈছোঁ। অঁ সেহেঁতিয়ে যাব, এই বলক আৰু কৈছে। শশীবা, এই আমাৰ গাঁৱৰ ৰাস্তা, বাহনী তল, ৰাস্তা বেয়া, এনেকুৱাই আমাৰ। আমি ইয়াতকৈ বেয়া ৰাস্তা পৰা ডাঙৰ দীঘল হৈছিলোঁ। চৰকাৰে মাজতে এবাৰ দিলে 2007-08 চনমানত, তাৰপিছৰ পৰা আকৌ ৰাস্তা নাই। তাৰপৰা এয়া গতি আগলৈ গ'লে আৰু দেখিব ৰাস্তা কিমান কি হৈ আছে। আমাৰ গাঁৱৰ ৰাস্তা বাহনী ৰঙা নীলা আনি দি দিছে ন গছজোপা। গাড়ীত যাওঁনে? এই গাড়ীত যাওঁনে? যাওঁনে? এই চেনিয়ে বেয়া লাগিছে নেকি গৰুজনী মৰাৰ কাৰণে? কেলে? একো ভয়ে নকয় সি। সৰুলাক যি কাটাকে শিকিব। তামোল এখন খাওঁগৈ মই। এই জানো আছে না, মই যাওঁহে মই এতিয়া। নবৌ তামোল এখন খাওঁ, চৰ্দি লাগি আছে, কাহ হৈ আছে। মাতটো ভাল নাই লোৱা। আজি আহিছে, কালি আহিছেহে। তামোল লগত দিয়ক নবৌ। হা তামোল বতাহ খালী, অকল তামোল আছে, পাণ নাই দেখা। গৰু মালিক আহিছে বোলে, এতিয়া গৰু চাব কি কয়। এতিয়া বাচি গ'লোঁ, আমাৰ মোৰ ৰছীডালৰ ৰেহাই হৈ গ'ল। গৰুজনী আমি নিব নালাগে, এতিয়া গৰুজনী লৈ যাব আৰু গৰু মালিকে। নে কি কবা? খা, শেষতে নাখাবি তহঁতি। কিহত নিবি গৰুজনী দিয়া ধৰি? ক মানুহ তুলিবলৈ কিনি আনিছোঁ আকৌ সেইটো। কি কৰা পানীটো? সেইটো আমাৰ নেবায় ন হাল? কেতিয়াকৈ বেৰোগৈ আমাৰ? কাৰ কথা আছিলে? নিশাটো চুই আছে।
গেটৰ ওচৰত দিলে কালি কা গৰুনি কা এতিয়া তহঁতৰ নি কা এনে কেনেকুৱা লাগিছে বতৰটো গৰম পাই হাল বাই কেনেকুৱা লাগিছে কৃষ্ণ কৃষ্ণ আমাৰ গাড়ী আহি গ'ল গৰু উঠিব এতিয়া পুতুকাই বেক কৰি দিয়ক মানুহ বহুত ৰখি আছে সহায় কৰি দিব হয় নাই তেনেকৈ আমি নধৰিলেও হ'ব চালে খুব হাঁহিছে কেলৈ হাঁহিছা তই ইমানকৈ হা হ'ব এইজনী মহিলা ৰক ক'ত যা তুলিম দেই আপোনাৰ টাইম আইগা নহ'লে হয় নাই নহ'লে আপোনাৰ টাইম আইগা হয় নাই বুধু মৰিছে নাপাওঁ কি ক'ব এতিয়া অজান বস্তু আহি মৰিলে এতিয়া মানুহ হোৱা হ'লে এতিয়া ঢেৰ মানুহ ওলালেহেঁতেন মানুহ মৰিছে বুলি এটা টাইমত তেনেকুৱা হ'বগৈ নেকি মানুহ মৰি পৰি থাকিব যে মানুহ মৰি আছে চাবলৈ মানুহ নাইকিয়া হয় কলিযুগত ক'ব নাই যিটিখন হৈ যায়তো এখন ঢেৰ এতিয়া মানুহ আকৌ প্ৰথমবাৰ মানুহে নাই আমি তিনিজন এই প্ৰথম মানুহ ছেকেণ্ড মানুহ আৰু মই থাৰ্ড মানে মই লগ পাইছোঁহি তাৰপিছৰ পৰাহে মানুহ এনেকৈ আহি এতিয়া আৰু ঢেৰ হৈছে পিলি পলাখন বেছি এনেই মাথা হওক বোলে হয় নাই কলিবা ধৰিছে আমাৰ ভাই ধৰিছে দাঙি দে ইছ ৰাম চোৱাচোন মুখৰ পৰা পানী লৈছে ইছ ৰাম ইছ নীলা ইছ চোৱাচোন এইবোৰ কিবা ওলাই গৈছেগৈ ইছ ৰাম কি খালেনো কিবা বেমাৰ হৈ আছিলে নে কি নাজানো আৰু কি হৈ আছিলে বাগানলৈ যোৱাই নাই কেনেকৈ বাগানৰ দৰৱ খাব হয় নাই বাগানৰ দৰৱে খোৱা নাই হ'ব যাওঁগৈ ভাই ভাতখন ধুই লগ যা আহি গ'ল খেতি টাইম আমাৰ ফালে খেতি হাল চাল আমাৰ ফালে খেতি হাল চাল বা লাহেকৈ মাটি পকা কৰিছে বোলে কি কৰিছে খেতি চেতি আমাৰ নিজৰ মাটিৰ পৰা হাল বাবলৈ যাব তাত আছে আমাৰ এনেকৈ গৰুজনী তোলা হৈ গ'ল আমাৰ গাঁৱৰ এইবোৰ মাছ মাৰি থাকে খুব সদায় সিহঁতক দেখুৱাই দিছোঁ আজি এই ভক মাছ ধৰি আকৌ ভগ এইজনী ঐ তোৰ চাইকেল ল'বা নাম এইটো খোলা চাওঁচোন এইটো খোলা ঐ বইলা পাছত আন তই দা সেইজনী টাউনৰ পাইছে এইজনী ছোৱালীজনী এনেই তাৰ ৰচকী ভনী হয় এজনী পৰিব মিলে আমাৰ ভনী ছোৱালীজনী কোন হয় নে কোন হয় নাহিব মাৰিব নাজানো হয়তো পৰিবি নে চাইকেল নাম নুঠিবি হা হোৱাইট এংগেল কেলে তই কটীয়া যে তোৰ ওখ লাগিব তাৰমানে আচোন কোন ওখ জোখ সমান নহয় চা জেগাটো সঁচাই চা এইটো হ'ব প্ৰকাশ তই এতিয়া কোন আপুনি কোন তাৰপৰা ধৰিব নোৱাৰিবা সমানে সমানে